Hello and namaste guys, welcome back to my YouTube channel. আজি আমি এটা বিশেষ ঠাই লৈ গৈ আছো। এয়া এটা মানে আমি করোনা সময়টো এতিয়া কত যাম কত না যাম এনেকুৱা হৈ আছে গাইস। তো আমি ভাবিছো আজি আমি গণেশ পাহাৰ আমাৰ ওচৰতে গণেশ পাহাৰ আছে দৰংগিৰিৰ। এই গণেশ মন্দিৰ এটা আছে ধুনিয়া এটা লোকেশনত তাত গৈ আছো আমি গটেকিজনে। আমি মানে মোৰ লগত দুজন ফ্ৰেণ্ড আছে মোৰ। মই এটা লগ দেখাই দি আছো আৰু আমি লগত আমি গিটাৰো লৈ গৈ আছো কাৰণ এনে টাইম পাছৰ কাৰণে কাৰণ কত যাম কত না যাম এনেকুৱা হৈ আছে মানে যাব লগা একো নাই তো বৰ হৈ আছিলো সেই কাৰণে আমি তাতে গৈ আছো গাইস। তাত গৈ কেনে এনে অকনমান এনজয় কৰিম তাকে আপোনালোকক দেখাম ভিডিঅটো চাই থাকিব একদম লাষ্টলৈকে। এইটো মোৰ লগত আছে ৰাজ। হাই। এই গাড়ী তাৰ গাড়ীত আহিছো আমি। পিছত আছে ভাইটি নাথন গিটাৰিষ্ট আমাৰ একদম বাবাল গিটাৰিষ্ট। আপোনালোকে চাই থাকিব ভিডিঅটো লাষ্টলৈকে। তো তাতে গৈ লগ পাই আছো আপোনালোকক। এয়া চাব পাৰে আমাৰ সন্মুখত আছে এয়া গণেশ পাহাৰ ওপৰত আছে মন্দিৰটো গণেশ মন্দিৰটো। বহুত দিন অহা নাই আজি আহিলোঁ সেইকাৰণে বহুত দিন অহা নাছিলোঁ যে সেইকাৰণে আজি আহি আছোঁ আমি বন্ধুবিলাক লগ লাগি কেনে। তো চাই থাকক ইমান ধুনীয়া সৌন্দৰ্য চাওক কিমান ভাল লাগে। এতিয়া আমি গাড়ীৰ পৰাই মই ভিডিঅ' কৰিছোঁ সেইকাৰণে ইমান ভালদৰে ভিডিঅ' কৰিব নোৱাৰিম হয়তো ইমান ভালদৰে মাতটো পোৱা নাই হ'ব তথাপি চাই থাকিও চাওক আগে আগে ছাগলী দৌৰি আছে আমাৰ ভয়তে। সেয়া মোৰ পিছত ওপৰত আছে সেইটো গণেশ মন্দিৰ গণেশ পাহাৰত আহি পালোঁ ফাইনেলি গাইছ। এয়া চাওক বন্ধুবিলাক আহি আছে তলত চাওক গাইছ। এটা ভিডিঅ' বনা কিমান কষ্ট ইউটিউব চেনেল মানে এইবিলাক ব্লগিং কৰা চাওক দৌৰিব লগা হৈছে এতিয়া সিহঁতে মোক এৰি থৈ গ'ল তাৰমানে মই ভিডিঅ' আপোনালোকক দেখাবৰ কাৰণে দৌৰি আহি আছোঁ চাওক উপায় নাই। আমি এইফালৰ পৰা উঠি আহিছোঁ এইটো ৰাস্তা দি ৰাইট ল'ব লাগে এনেকৈ। তো চাওক কিমান ধুনীয়া জেগা বহুত দিন পিছত আহিলোঁ বহুত ভাল লাগি আছে আহি কেনে ইয়াত চাওক চাওক সেই নাজাৰাবিলাক চাওক গণেশ মন্দিৰত সেই খালি গণেশ মন্দিৰটোৱে সেইটো কথা নহয় ইয়াৰ নাজাৰা চাওক কিমান ধুনীয়া এটা 360 ভিউ দেখাই আছোঁ মই আপোনালোকক 360 ডিগ্ৰী চাওক কি মজা লাগছে ইয়াতো পূজা হয় গাইছ। তলত কিবা এই যোনটো সুৰংগৰ দৰে আছে অলপমান তাৰে মাজত মানে এনেকৈ কিবাহৰ মূৰ্তি আছে তাতে পূজা হয় ভিতৰত চাওক চাওক সেই দুজন বান্দৰৰ দৰে শিলত বহি আছে ওপৰত। আৰু এই পাহাৰবিলাক যে দেখিছে গাইছ এইবিলাক চব মেঘালয় পাহাৰ হয়। এই ঠাইখন ইমান ধুনীয়া লাগে ন মানে গ্ৰীনাৰী আৰু পিচফুল একদম। কোনোবা হয়তো বহুতে আহিব পাৰে কাৰণ এইখন একদম দৰংগিৰি যোনখন টাউন আছে দৰংগিৰি টাউনখনৰ একদম লগতে হয়। তো এয়া আহি পালোঁ এই মোৰ পিছত গণেশ মন্দিৰটোৰ পিছত আছে মোৰ চাওক। বৰ্তমান কোনো পূজাৰী নাই ৰাতিপুৱা সময়ত থাকে আহিলে পাই যাব আপোনালোকে চাওক ইমান ধুনীয়া মন্দিৰটো। ইয়াত যেতিয়া গণেশ পূজা হয় তেতিয়া প্ৰত্যেক বছৰে গণেশ পূজা হয় বহুত ডাঙৰকৈ হয়। আমি আহিছিলোঁ ইয়াতে খিচিৰি খাবৰ কাৰণে আহোঁ আমি। তো গাইজ এটা কথা ক'বলগীয়া আছিলে বহুত দিন পিছত এইটো মোৰ ছেকেণ্ড ভ্লগ হয়। মোৰ ফাৰ্ষ্ট ভ্লগটো আছিলে জানুৱাৰী 1 তাৰিখে নিউ ইয়েৰ ৰাইড কৰিছিলোঁ আমি মেঘালয়ত গৈছিলোঁ। সেইটো মেঘালয়ত আমি ফ্ৰেণ্ডসকল লগ লাগি কেনে বাইক ৰাইড কৰিছিলোঁ আমি মেঘালয়ত আৰু খাৰখুটাত গৈছিলোঁ ডান্স কৰা দেখিছিলোঁ মানে মেঘালয় আৰু অসমৰ মানুহে কেনেদৰে নিউ ইয়েৰ চেলিব্ৰেট কৰে সেইখিনি 1 তাৰিখে সেইটো দেখাইছিলোঁ নিউ ইয়েৰত। বহুত ৰ'দ দিছে অলপ ছায়াত গৈ আছোঁ এনে ক'লা আৰু ক'লা হৈ যাম। তো তাতে আমি গৈছিলোঁ চেয়াৰ আছে বহিলোঁ ধুনীয়াকৈ কোনো নাই অকলে আছোঁ। বন্ধুবিলাক তলত কি কৰি আছে গিটাৰ চিটাৰ বজাই আছে গান গাই আছে সিহঁতে তলত নাহে সিহঁতে ওপৰত আহিব টান পাই আছে নাজানো কিয়। তো গাইজ মই কথাটো ক'ব বিচাৰি আছিলোঁ যে মই 1 তাৰিখে যি ভ্লগ দিছিলোঁ 2021ৰ 1 তাৰিখে আজি হ'ল 21 আগষ্টৰ 21 তাৰিখ অলমষ্ট 9 মাহ 8.5 মাহ হৈ গ'ল 8.5 মাহ পিছত আজি 8 মাহ 8.5 মাহ পিছত মই ব্লগ বনাই আছোঁ। এইটো ছেকেণ্ড ব্লগটো আহিলে হয় সেইদিনা 15 আগষ্টৰ দিনা মই এটা ব্লগ বনাব বিচাৰিছিলোঁ মানে চিনমাদাৰে ৱাটাৰফলত যাব বিচাৰিছিলোঁ মেঘালয়ত। তাত গৈ আছিলোঁ কিন্তু তাতে পাৰ্মিট নিদিল তাৰ কাৰণে আমাক পাৰ্মিট নিদিল মেঘালয় পুলিচে যাব নিদিলে তাৰ কাৰণে আমি যাব নোৱাৰিলোঁ গাইছ। তাৰ কাৰণে কি কৰিম নেক্সট টাইম আৰু কেতিয়া হ'ব আৰু
কিন্তু সেইটোৰ কাৰণে মানে কি হ'ল আৰু বেয়া লাগিলে মনটো, যিহেতু ওলাই আহিছিলোঁ ৰাতিপুৱাই পূৰা ৰেডি হৈ কেনে চিনেমাজাৰে ৱাটাৰফলত যাম বুলি, পূৰা ভাইৰেল হৈ আছে বৰ্তমান ঠাইখন। মই এতিয়া দেখাম আপোনালোকক যে কেতিয়াবা যাব পাৰিলে। ইমান দিন নোৱাৰিলোঁ একচুৱেলি, কি ক'ম মানে ব্লগ বনাম মানে ভাবিছিলোঁ, এটা ব্লগ বনাই কেনে ভাবিছিলোঁ হিন্দীত বনাইছিলোঁ, আৰু মানে হিন্দীত বনাই কেনে ভাবিছিলোঁ, পিছত ইমান এটা ছাপোৰ্ট পোৱা নাছিলোঁ মানুহবিলাকৰ। তথাপি যিখিনি ছাপোৰ্ট পাইছোঁ তাৰ কাৰণে বহুত বহুত ধন্যবাদ, থেংক ইউ। আজি মই ৰাতিপুৱা দেখিলোঁ সেই ব্লগটোত, আজি মই যোনটো দেখিলোঁ সেই ব্লগটো মানে মোৰ যোনটো ব্লগ আছে, মই আজি চেক কৰোঁতে দেখিলোঁ 329 ভিউজ হৈ আছে। মই 265ত এৰিছিলোঁ চোৱা, মই চোৱাই নাছিলোঁ, চেক কৰাই নাছিলোঁ। আচৰিত, এনেকৈ মানে ইমানকেইটা ভিউ হৈ গ'ল, মানে ভাল লাগি গ'ল দেখি কেনে, এটা মটিভেশ্যন পাই যায় ন। তো সেই মটিভেশ্যন মানুহ, আপোনালোকৰ ছাপোৰ্ট, আপোনালোকৰ মৰম শ্বেয়াৰ যিবিলাক কৰিব, আপোনালোকে লাইক কমেণ্ট কৰিলে, সেইটোৱে আমাৰ মৰম, সেইটোতে আমি আগবাঢ়িব পাৰোঁ গাইছ। মটিভেশ্যনটোৱে মেইন ন যিকোনো কামত। তো সেই তেনেকৈ মই সদায় আপোনালোকে ছাপোৰ্ট কৰি যাব বুলি মই আশা ৰাখিছোঁ। মোক বেয়া হওক, কিবা বেয়া হ'লে আপোনালোকে কমেণ্টত ক'ব, যদি ভাল হোৱা নাই, কিবা ইম্প্ৰুভ কৰিব লাগে, তো সেইটো কৈ দিব, মই সেইটো ট্ৰাই কৰিম, আপোনালোকক মানে বিচাৰিম, চেষ্টা কৰিম আৰু আপোনালোকক ইম্প্ৰুভ কৰিবৰ কাৰণে, ঠিক কৰিবৰ কাৰণে। তো গাইছ, মই বহুত দিন হ'ল ব্লগ দিয়া নাছিলোঁ, হিন্দীত বনাইছিলোঁ। এইবাৰ আজিৰ পৰা মই ব্লগ বনাম, অসমীয়াত বনাম, একদম অসমীয়া মানে কি লিখিত মইতো ক'ব নাজানো, আমি ক'ব নোৱাৰোঁ, আমি যেনেকৈ কথা পাতোঁ তেনেকৈ মানে তেনেকৈ কৰিম আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু ছাপোৰ্ট কৰিব গাইছ। তো আজিৰ পৰা তেনেকৈ পাই থাকিব, আজিৰ পৰা মই ৰেগুলাৰ আৰু ভিডিঅ' আপোনালোকৰ এই চেনেলত ৰেগুলাৰ মোৰ ভিডিঅ' আহি থাকিব গাইছ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলোৱে, মই অনুৰোধ কৰিছোঁ সকলোকে, প্লিজ ছাপোৰ্ট কৰিব গাইছ। গণপতি বাপ্পা মৰিয়া, বা বেয়া পিছলা আছে ৰে গাইছ, চাব পাৰে এইটো দৰংগিৰি হয়, এইবিলাক দৰংগিৰি হয়, এইটো দৰংগিৰি বজাৰ হয়। দৰংগিৰি শুক্ৰবাৰ, এভৰি শুক্ৰবাৰে, প্ৰত্যেক সপ্তাহত শুক্ৰবাৰ কৰি বজাৰ হয়। मिल गई तुम मिले तो मैंने हाथ में होले पूरी सोए हियारे চিনাকি জানো কোনো হ'ব পাৰে নহ'লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে লৰালিৰ ঘাটে ঘাটে উমলি থাকোঁতেই অচিনা পান চৈ লাগিলেহি ঘাটতে মোৰ অজানিতে তুলনি দিলে নুবুজাকে ঘাটতে মোৰ মিলাই দিতে মনতে মোৰ গুপুততে যৌৱনে ক'লে আজিহে আই হিয়া দিয়া নিয়া প্রথম প্রেমকে বাহরিব পাৰিলে প্ৰেম স্মৃতিকে মোহাৰিব পাৰিলে তথাপিতো বাৰে বাৰে ছিঙি যাব কিয় খুঁজে অকাৰণে অজানিতে যুৱনে ক'লে আজিহে হিয়া দিয়া নিয়া হ'ব দে পাহৰি গৈছোঁ আৰু তেতিয়া আমি যাবলৈ ওলালোঁ ইয়াৰ পৰা, মানে গান চান গালোঁ, বহুত টাইম স্পেণ্ড কৰিলোঁ ইয়াতে, এনজয় কৰিলোঁ, বহুত অলপ আড্ডা মাৰিলোঁ ইয়াতে, মন্দিৰটো চালোঁ ইয়াতে, অলপমান ভাল লাগিল। এতিয়া আমি যাব ওলাইছোঁ আৰু গাইছ, ইয়াৰ পৰা যাওঁ মন্দিৰৰ পৰা, ইয়াত গৈ কেনে আমি বাহিৰত যাওঁ অলপমান ইয়াৰ পৰা, ইয়াতে বৰষুণো আহিব যেন পাই আছোঁ, সেইকাৰণে আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। এই চাওক
গিটাৰ চিটাৰ পূৰা লৈ আহিছিলোঁ আৰু এটা গিটাৰ দুটাৰ গিটাৰ আনিছিলোঁ কিন্তু ভিডিঅ' কৰিব লাগে এটা গাড়ীৰ ভিতৰতে আছে দুটা গিটাৰ হ'লে দিগদাৰ হৈ যাব তো সেইকাৰণে আমাৰ ছিংগাৰ ভাই আছে ৰাজ লগতে ভাবি আছে কি গান গোৱা যাব এতিয়া লগতে নাথন গিটাৰিষ্ট যাম এতিয়া ইয়াৰ পৰা নেক্সট টাইম আৰু দেখাম ভালদৰে যেতিয়া পূজা হ'ব তেতিয়া আহিম আমি দেখি ভাই যাম না এতিয়া আমি কি কৰিম বিদেশত আপন মানুহ নেকি বা সৰুতে যি দেখিছিলোঁ ৰে ভাই সৰুতে যেতিয়া বিদেশত আপন মানুহ গানটা আহে না দৌৰি আহোঁ বাহিৰৰ পৰা বুজিছা হয় না নাই গাইজ কওঁচোন বিদেশত আপন মানুহ এপিছডটো কোনে মানে বিদেশত আপন মানুহ প্ৰগ্ৰামটো কোনে কোনে দেখিছিলে কমেণ্ট কৰি জনাব নিশ্চয় যোনে দেখিছে বিদেশত আপন মানুহ তেওঁলোকে যাতে কমেণ্ট কৰে নিশ্চয় কমেণ্ট কৰে আমাক জনাব কেনেকৈ আছিল গাতে একবাৰ 2 লাইনমান কেনেকৈ আছিল গানটা বহুত পাহৰি গৈছোঁ এই নিবিৰ মৰম ছিঙিব নোৱাৰি ৰুধিব নোৱাৰি কি যে মায়া সোণা বন্ধ জীৱনৰে আছে দুখনি দেউকা উৰিবলে আছে আকাশ উৰি উৰি যায় দূৰণিলৈ আছে বিদেশত নিজানত মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ এ ভাই কি আচৰিত বে সেইফালে পানী পৰি আছে না এইলা মেঘালয় পাহাৰত আমাৰ এতে পানী পৰা নাই চা গাইজ সেইফালে কেনেকৈ দেখাম নাই কেমেৰাই কেপচাৰ কৰিব নোৱাৰে এইবিলাক গোটেই পাহাৰ আছে তাতে পুৰা বৰষুণ হৈ আছে আমি ইয়াৰ পৰা দেখা পাই আছো কিন্তু আমি ইয়াতে মানে ইয়াতে এক টপা পানী নাই আচৰিত কথা না আচৰিত দিছ ইজ আছাম দিছ ইজ মেঘালয় এটা এই অলপ অলপ দেখা গৈছে কিন্তু বৰষুণ পৰাটো গম নাপায় মই দেখাই আছোঁ ৰ'ব আপোনালোকক চাওকচোন দেখা পায় নেকি এই চাওক গাছ তাতে বৰষুণ পৰি আছে সেইকাৰণে বগা বগা হৈ আছে পাহাৰবিলাক আমাৰ ইয়াত কিন্তু এক টোপাও পানী নাই এক টোপালো পানী নাই পৰা ইয়াত চাওক সেইবিলাক পৰি আছে ইভেন আমি ইয়াতে চাউনো পাই আছোঁ কিন্তু বেছি দূৰ নহয় কিন্তু আমি ইয়াত দেখাব পৰা নাই ইয়াতে নাই অহা এতিয়াও পূৰা চাউণ্ড হৈ আছে তাত আচৰিত চাওক কেনেকুৱা ধুনীয়া নাজাৰা ক'ত পাব এনেকুৱা ধুনীয়া নাজাৰাৰ মাজত আমি অলপ এনজয় কৰিলোঁ আড্ডা মাৰিলোঁ মানে কি কৰিম আৰু বন্ধৰ দিন ফাইনেলি গাইছ আমি আহি পালোঁ গণেশ পাহাৰৰ পৰা আমি অলপ আড্ডা মাৰি আহিলোঁ আবেলি কি কৰিম আৰু কাম বন নাই সেইকাৰণে অলপ আড্ডা মাৰি আহিলোঁ ধুনীয়াকৈ বৰষুণো পৰিব ধৰিলে কিনে আহি গ'লোঁ আৰু আমি এয়া লগত আছে ৰাজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আজিৰ ইয়াতে গাড়ীতে আৰম্ভ কৰিছিলোঁ গাড়ীতে আৰু সমাপ্ত কৰিব ধৰিছোঁ তো প্লিজ গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্রাইব করে দিব চেনেলটো যাতে সাবস্ক্রাইব কৰিব নাপাহৰে গাইজ দেখব নহ'লে কিন্তু বেয়া আছে তো বাই বাই টিল দেন নেক্সট ব্লগত লগ পাম আৰু আপোনালোকক আৰু এই ব্লগটো ছাপোৰ্ট কৰিব গাইজ বাছ এইখিনি আৰু ইমান ক'ব নাজানো নিউ ব্লগাৰ ফাৰ্ষ্ট টাইম তো আপোনালোকে মাফ কৰিব আৰু দেই বাই বাই টাটা